নমস্কাৰ স্বাগতম জনাইছো অসমীয়া নতুন ইউটিউব চেনেল ৰদালি আছাম সাপোৰ্টলে আৰু ৰদালি আছাম সাপোৰ্ট চেনেলটি সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব সো আজি আপোনালোকৰ বাবে লৈ আহিছো এছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰ এখন ব্যয়বহুল ফিল্ম আৰু সেই ফিল্মখনৰ নামটো হৈছে কাঞ্চনজংঘা অসমৰ হাৰ্থুপ জুবিন গাৰ্গৰ 8 বছৰৰ কষ্টৰ এইখন সিনেমা আপোনালোকে এই সিনেমাখন আদৰি ল'ব এই সিনেমাখন সুপাৰহিট বনাই দিব আৰু মই আপোনালোকক জনাম এই সিনেমাখনৰ হট ইনফৰমেশন সো সিনেমাখন কেতিয়া ৰিলিজ হ'ব এইটো এটা প্ৰশ্ন কাৰণ এইটো কাৰণে সিনেমাখন ৰিলিজ হোৱাৰ বাবে আমি কেতিয়া ৰিলিজ হ'ব বহুত এক্সাইটেড হৈ আছো সিনেমাখন ৰিলিজ হ'ব কেতিয়া সেইটো জানিবলৈ শেষলৈকে ভিডিঅ'টো চাওক এতিয়া আহিছো সিনেমাখনৰ মূল কাহিনী কি সিনেমাখনৰ মূল কাহিনী হৈছে এপিএসসিৰ কন্ট্ৰভাৰ্সি আমাৰ যে অসমৰ যি এপিএসসি কেলেংকাৰী হৈছিল সেই এপিএসসি কেলেংকাৰীৰ ওপৰত ভিত্তি কৰি সিনেমাখন নিৰ্মাণ কৰা হোৱা বুলি সাৰ্চ কৰোঁতে পোৱা গৈছে আৰু আমি বিভিন্ন স্তৰৰ মানুহৰ লগত আমি যোগাযোগ কৰিছিলো তেওঁলোকে এইটোৱে কৈছে যে এপিএসসি কন্ট্ৰভাৰ্সিৰ ওপৰতে সিনেমাখনৰ কিছু অংশ নিৰ্মাণ কৰা হৈছে সো সিনেমাখন অলপ বেছি ফাইটিং হ'ব আৰু ইয়াত ৰোমাঞ্চো থাকিব আৰু মানে সিনেমাখন ঠিক সাউথৰ সিনেমাৰ কাহিনীৰ দৰে হ'ব কিন্তু মই এইটো ক'ব বিচাৰা নাই যে সাউথৰ সিনেমাৰ লগত মিলি যাব বা সাউথৰ সিনেমা কিন্তু চাই পেলাই সাউথৰ সিনেমা যেন লাগিব অসমীয়া নতুন সিনেমাৰ নতুন অধ্যায় আৰম্ভ কৰিছে অসমৰ হাৰ্থুপ জুবিন গাৰ্গ ডাঙৰীয়াই সো সিনেমাখন চাবলৈ সকলোৱে আহিব সো আপোনালোকে এতিয়া বাট চাই থকা সেই হট নিউজটো হট ইনফৰমেশনটো মই আপোনালোকক জনাব বিচাৰিছো এই সিনেমাখন কেতিয়া ৰিলিজ দিব সিনেমাখন ৰিলিজ দিব অসমৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন 8 ছেপ্টেম্বৰ কিন্তু এটা দুৰ্ভাগ্যজনক কথা এইটোই যে আমি এতিয়ালৈ কোনটো চনত এই সিনেমাখন ৰিলিজ দিব কিন্তু 8 ছেপ্টেম্বৰ দিব সেইটো আমি তথ্য পাই গৈছো কিন্তু কোনটো চনত দিব সেইটো তথ্য এতিয়ালৈকে আমি লাভ কৰা নাই আৰু যদি আমি এই তথ্যটো লাভ কৰো তেতিয়াহ'লে আপোনালোকক আমি নিশ্চয় জনাম আমি আৰু মানে মিছা কথা কৈ আপোনালোকৰ মনত আমি বেয়া হ'ব বিচৰা নাই সো নজনাটো নজনা বুলি কৈছো আৰু জনাটো আপোনালোকক জনাইছো আপোনালোকক জনা আৰু আপোনালোকে যদি চনটো জানে তেনেহ'লে কমেন্টত জনাব তেতিয়াহ'লে আমি জানিব পাৰিম সো ইয়াৰ পিছত আৰু এখন বিগ বাজেটৰ সিনেমা এই সিনেমাখনৰ ইনফৰমেশন লৈ মই আকৌ আপোনালোকৰ ওচৰলৈ আহিম যদি আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে আমাৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব সো আজিলৈ